हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু আমি ওলাইছো এফালে ভেকেশন বুলি যাবৰ কাৰণে আপোনালোকে হয়তো মোৰ আগৰ ব্লগটো যদি চাইছে তেনেহলে গমে পাইছে যে মই তেতিয়া পিকিং কৰি আছিলো আৰু এইটো তাৰ নেক্সট ডে হয় আৰু ৰাতিপুৱা নহয় আসলতে আমি ঘৰৰ পৰা ওলাওতে 1টা মানে বাজিছে তো দুপৰীয়া 1টা মান বজাত আমি ওলাই আহিলো আহি পালোহি ডাইৰেক্ট আমি কোট আহিছো গম পাইনে আমি আহিছো ফাইনালি গুৱাহাটী মই ঘৰৰ পৰা যেতিয়া ওলাইছিলো তেতিয়াৰ পৰাই আসলতে মই ভিডিও ক্লিপবোৰ লৈ আছিলো ব্লগৰ কাৰণে কিন্তু পাছত কি হ'ল মই নাজানো মই গ্ৰুপৰ পৰা অলপ ভিডিও মই ডিলিট কৰিছিলো পুৰণা কেইটামান ভিডিও তেতিয়া সকে ফটছে এনেকে ডিলিট হৈ গল নেকি কিন্তু পাছত মই ফটেজ বিলাক বিচাৰি নাপালো সেই কাৰণে দুটা তিনটা মান ফটেজ আছিল হেগিটাকে মই আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু এনেকে ভয়েস ওভাৰ দি দিব লগা হৈছে মোৰ মানে বহুত বেয়া লাগি গৈছিল মানে যেতিয়া মই ফটেজ বিলাক বিচাৰি পোৱা নাছিলো সো এয়া আহি পালোহি হোটেলত আৰু দেখিছে আৰু বহুত টায়াৰ্ড হৈ গলো গুটি ৰাস্তা জাৰ্নি কৰি আহি আৰু এতিয়া আহিলো আমি এখন ৰেষ্টুৰেন্টত মানে ৰাতি ডিনাৰ কৰিবৰ কাৰণে হেখন হৈছে গামস ডেলিকেসি যোনখন গণেশগুৰিত আছে তাৰ খানাটো বহুত বেছি ভাল পাও মই খাই পিনি আৰু সেই কাৰণে গলো তাতে অকমান ভালকে খাও বুলি আৰু আমি লৈছিলো পৰ্ক আৰু ডাক ড্ৰাই ফ্ৰাই এনেকে লৈছিলো আৰু খাই পিনি খুব ভাল লাগিলে আৰু সেই দিনাখনৰ ৰাতিটো খুব ভাল গল Hello everyone, good morning, welcome back to my channel. পুনৰবাৰ সকলোকে মই নতুন ভিডিও লৈ স্বাগতম জনাইছো আৰু আজি এতিয়া আছো মই হোটেলত এয়া দেখিছে আপোনালোকে ৰুমটো বেকগ্ৰাউণ্ডটো দেখি মেলি হয়তো গমে পাইছে এয়া হোটেলত আছো এতিয়া মানে ৰাতিপুৱা এতিয়া বাজিছে 9টা আৰু মই পুৰা ফ্ৰেশ হলো গাপা ধুলো ধুনিয়াকে গুটেখিনি হৈ গল এতিয়া অভিউ ধুই আছে গা ধুই আছে বাথৰুমত আছে সো মই ভাবিলো কি ব্লগটো ষ্টাৰ্ট কৰি দিও সো আজি হৈছে আমাৰ গুৱাহাটীত ডে 1 আজি প্ৰথম দিনটোত আজি কি কৰো কি নকৰো মানে কালি ৰাতি যিহেতু আমি আহি পালো আৰু আহি পাই বহুত টায়াৰ্ড হৈ গৈছিলো আৰু আমি গলো এখন ৰেষ্টুৰেন্টত গণেশগুৰিত আছে তাতে গৈ আমি ডিনাৰ কৰিলো তাৰ পিছত আহি মেলি আৰু একো নাই তেনেকে হুই গলো আৰু ৰাতিপুৱা যেহেতু সোনকালে আমাৰ উঠিব লগিয়া হৈছিল আৰু এতিয়া আমি গুটেইখিনিয়ে আমাৰ লগত যেহেতু বিধি মোৰ নেইবাৰ যোনজনে মানে বিধি বা তেওঁলোকো আহিছে আমাৰ লগত একেলগে আহিছো আমি তো তেওঁলোকো আছে আমাৰ হিটু সাইডত বেলেগ এটা ৰুমত তো তেওঁলোকো ৰেডি হৈ আছে তাৰ পিছত আমি এতিয়া সকলোৱে একেলগে ওলাই যাম বাহিৰলৈ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে কাৰণ ব্ৰেকফাষ্ট নকৰাকেতো কতো যাব নোৱাৰি নহয় জানো ব্ৰেকফাষ্টটো ইম্পৰ্টেন্ট হয় নহলে ভুকত কেনেকে থাকিম সো হেয়াই সবে যাম একেলগে ব্ৰেকফাষ্ট কৰিবলৈ কোত যাও গুটেইখিনি আপোনালোকক দেখাই থাকিম আৰু আজিৰ দিনটো কি হ'ব কি নহব বহুত এক্সাইটেড হৈ আছো এক্সাইটমেন্টৰ লেভেলটো মানে পুৰা হাই হৈ আছে এতিয়া মানে বুজাব নোৱাৰো আৰু সো বাচ্চা বিলাকো মানে পুৰা এক্সাইটেড হৈ আছে তেওঁলোকৰ যেহেতু ভেকেশন স্পেশালি তেওঁলোকৰ কাৰণে মানে আমি প্ল্যানটো বনালো আমাৰো মানে বহুত দিন আমি কতো যোৱা হোৱা নাছিলে সেই কাৰণে একেলগে প্ল্যানিং কৰিলো সো ঠিক আছে পাছত আকৌ কথা পাতি থাকিম বাৰু এতিয়া আকৌ ভালকে ৰেডি সেডি হও আৰু সবেই ওলাও ইয়াৰ পৰা ঠিক আছে আকৌ পাছত সো গাইস আহি পালোহি আমি দীঘলী পুখুৰী পাৰত এয়া দেখিছে দীঘলী পুখুৰী আৰু हां ये बहुत अच्छा दिख रहा है हां बोटिंग करना है तुम्हें आते हैं कि नहीं हाय बोलो हाय अभी हम लोग ब्रेकफास्ट करने आए हैं ना हां ब्रेकफास्ट के बाद फैंसी मार्केट जाएंगे तो ब्रेकफास्ट কৰি লও তাৰ পিছত আমি ভাবিছো ওচৰতে যেহেতু ফেন্সিখন আছে তো তাত এবাৰ ঘুমাও বুলি ভাবিছো ৰাতিপুৱা নগলে আৰু পাছত যাব নোৱাৰি যিহে গৰম ইয়াত ইমানেই গৰম নহয় কি কম মানে আৰু একবাৰ ভালকে দেখাই দিছো তো ইয়া বাকিবোৰ মানুহ আৰু এইখন ওচৰতে আছে আমি য'ত ব্ৰেকফাষ্ট কৰিবলৈ আহিছো 11th এভিনিউ বুলি কয় 11th এভিনিউ যোনখন ৰেষ্টুৰেন্ট আছে কেফে ৰেষ্টুৰেন্ট সেইখনতে আমি যাম ব্ৰেকফাষ্ট কৰিবলৈ আৰু তাত গৈ চাও কি আছে কি নাই খাব পাৰো তো এই ৰাতিপুৱা পৰা ৰ'দ দি আছে এতিয়া যাও ভিতৰত পাছত লগ পাই আছো আপোনালোকক
এয়া ভিতৰত আহি বহিলোহি ৰেষ্টুৰেণ্টখনত আৰু ৰাতিপুৱাৰ পৰিৱেশ আছিলে আৰু খুব ধুনীয়া লাগিছিলে তাতে বহি আচলতে তাতে বেকগ্ৰাউণ্ডত মিউজিক এটাও লগাই থোৱা আছিলে যে সেইকাৰণে মই ব্লগটো কণ্টিনিউ কৰি আছিলোঁ কিন্তু পাছত মনত পৰিছে যে মোৰ হাজবেণ্ডে ক'লে যে কি তুমি কৈ পিনি এতিয়া লাভ নাই কাৰণ বেকগ্ৰাউণ্ডত মিউজিক লাগি আছে চ' আকৌ পাহৰি গৈছিলোঁ মানে মই আকৌ সেইকাৰণে আৰু নক'লোঁ পিছৰখিনি এনেকৈ ভিডিঅ' ক্লিপটো লৈ থলোঁ আৰু দেখিছেনে এম্বিয়েন্সটো ইয়াৰ খুব ভাল হয় বহুত ভাল লাগে আৰু ইয়াতে মানে বেলকনিও আছে আপোনালোকে মানে বেলকনিটো বহি পিনি খাব পাৰে আপোনালোকৰ নিজৰ মৰ্জি য'তে খায় আৰু খুব ভাল লাগে আৰু ইয়াতে মই কফিটো খাই ভাল পাওঁ আৰু ইয়াতে মেইনলি মানে ইয়াতে ইংলিছ ব্ৰেকফাষ্টৰ কাৰণে মই আহোঁ ইংলিছ ব্ৰেকফাষ্টটো খুব ভাল লাগে মোৰ ইয়াতে খাই পিনি আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন দেই কেতিয়াবা আপোনালোকে খাইছে নেকি বাৰু ইংলিছ ব্ৰেকফাষ্ট আৰু এয়া দেখিছেনে দাদা আৰু বাহঁতৰ মানে ল'ৰা হয় সি এনেই মানে মোৰ কেমেৰাৰ লগতে এনেই ধেমালি কৰি থাকে আৰু এনেকৈ तो ये हम लोग आ गए हैं बालकनी में और ये रहे हमारे मम्मी जी और अरे मोना दीदी ओह माय गॉड मैं भी जैसा फोटोग्राफी बना लेता हूँ एक गुवाहाटी का बालकनी वहाँ पे देखो जैसे हाँ देखो ये बहुत सारी देखिए वहाँ पे नदी है एक और आपको पूरा बैल्कनी दिखेगा देख सकते हैं आप पूरा बैल्कनी है और गाड़ी तो बहुत है आपको कोई मतलब स्कूटी लेके ही नहीं आता बस गाड़ी लेके आते हैं जब सब ट्रैफिक था लेकिन अभी ट्रैफिक ओवर हो गया आपको अब से दिखेगा कि वहाँ पे एक नदी है दिखेगा शायद देखिए रुकिए मैं दिखा देता हूँ हाँ देखिए यहाँ से दिखेगा शायद एकदम पेड़ की जब ठीक से देखिए आपको दिख जाएगा देखो बनाता हूँ मैं अंदर जाके ये रहा हमारा बालकनी बाय बाय ये रही हमारी काव्या और ये रहा उसका कपकेक जो खाली है और ये रहे हमारे अभी अंकल जो स्टाइलिश है और ये रहे मेरे पापा जो हीरो है हेलो हीरो हीरोइन क्या हो रहा है फोटो तो वो लोग तो फोटो तो हो रहे हैं और अभी हम लोग मिलेंगे ब्रेक टाइम के बाद गुड बाय আমি ব্ৰেকফাষ্ট কৰি মেলি তাৰ পৰা ওলালোঁ আৰু তাৰ পৰা ওলাই আহি আমি আহিলোঁ ডাইৰেক্ট ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰত যদি নাহোঁ তেনেহ'লে মনটো ভালেই নালাগে নহয়নে বাৰু আৰু এয়া আহি পালোহি আৰু আপোনালোককো অকণমান দেখাই দিছোঁ যদি আপোনালোকে কোনোবা ফেঞ্চি বজাৰ অহা নাই তেনেহ'লে মোৰ ব্লগৰ থ্ৰু দিয়ে আপোনালোকে অকণমান চাই লওক আপোনালোকৰো কিজানি আহিবলৈ মন যায় আপোনালোকেও আহিব কেতিয়াবা গুৱাহাটী যদি আহে দেই তাতে বহুত এফৰ্ডেবল প্ৰাইজত আপোনালোকে বহুত বস্তু লৈ যাব পাৰিব ইয়াৰ পৰা আৰু ইমান ধুনীয়া ধুনীয়া ফুড কালেকশ্যন আৰু বেগ কালেকশ্যন বহুত ধুনীয়া ধুনীয়া আছে আপোনালোকক কেনেকুৱা টাইপৰ লাগে ইয়াতে ভেৰাইটিজ কালেকশ্যন আপোনালোকে পাই যাব চ' মোৰ বহুত মানে বেছি ভাল লাগে আৰু যেতিয়াই আহোঁ মানে গুৱাহাটী এবাৰ হ'লেও ফেঞ্চি বজাৰ আহোঁৱেই যদি একো বেলেগ কাম নাথাকে আৰু ইয়াত দেখিছেই মই অকণমানকৈ আপোনালোকক দেখুৱাই গৈ আছোঁ আৰু মোৰ হাজবেণ্ডেও ইয়াতে বহুতখিনি ক্লিপ লৈ দিছে তেওঁ আৰু আপোনালোকে মোৰ আগৰটো ফুটেজ চাই পিনি কেনেকুৱা পালে বাৰু মানে বাৰ ল'ৰাটোৱে হিন্দীতে কৈছিলে কাৰণ তেওঁলোক হৈছে হিন্দীভাষী হয় বেচিকেলি তেওঁলোক মুম্বাইৰ হয় মাৰাঠী হয় যে সেইটো কাৰণে তেওঁলোকে অসমীয়া ভালকৈ তেনেকৈ নাজানে অলপ চলপ বুজি পায় কিন্তু ক'বলৈ অকণমান তেওঁলোকৰ কাৰণে প্ৰব্লেম হয় সেইকাৰণে মই অকণমান মাজে মাজে মই হিন্দীটো ক'ব লগা হৈছে তাৰ কাৰণে আকৌ আপোনালোকে বেয়া নাপাব দেই আপোনালোকে নাভাবিব যে মই কিয় মানে অসমীয়াত কোৱা নাই কিয় মানে মাজে মাজে মই হিন্দী কৈ আছোঁ তো সেইটোৱে হৈছে ইয়াৰ ৰিজন আৰু এতিয়া চাই আছোঁ আমি বেগ চাই আছোঁ আৰু ইমান ধুনীয়া ধুনীয়া বেগ আছে ভেৰাইটিজ বেগ আৰু পূৰা কালাৰফুল হয় কোনটো লওঁ কোনটো নলওঁ সেনেকুৱা হৈ গৈছেগৈ আৰু চাই আছোঁ বহুতখিনি বস্তু আৰু লওঁ নে নলওঁ পাছত আপোনালোকে গম পাবই মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনায়ো থৈছোঁ বাৰু সেইটো দিয়াহে হোৱা নাই দিম লাহে ধীৰে এটা এটাকৈ গোটেইখিনি ব্লগ দি শেষ কৰিম
আৰু আপোনালোকেও চাই যাব আৰু যদি কোনোবা সাবস্ক্ৰাইব কৰা নাই মোক এতিয়ালৈকে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু আগলৈ এনেকুৱা ধুনীয়া ধুনীয়া ভিডিও আহি থাকিব আপোনালোকে চাই যাওক আৰু ইয়াৰ পিছৰখিনি আপোনালোকক দেখাই গৈছো আপোনালোকে চাই থাকক তেনেহলে আমাৰ ফেন্সি বজাৰৰ কি কৰিলো শ্বপিং আৰু কেনেকুৱা পালে আপোনালোকে সেইখিনি কমেন্ট কৰি জনাব So everyone, আমি আহিলো ফেন্সি বজাৰ আৰু বজাৰ কৰি আছো আপোনালোকে দেখিছে বজাৰ মানে সৰি সো আমি আহিলো আকৌ বেলেগ এখন দোকানত এতিয়া দেখাই আছো ৰ'ব কোনখন দোকানত আহিছো আৰু ইয়াতে কি আছে ইয়াতে আৰু পোৱালিকেইটাই কিবা কিবি কিনি আছে এইফালে অভি চাই আছে बोलो बोलो कुछ बोलो तुमने क्या क्या खरीदा ये बोलो ये देखिए मम्मी का पर्स है এইবিলাক চাওক গাইজ ইমান ধুনীয়া ধুনীয়া কিউট কিউট বস্তু আৰু অভি ঘামি জামি অৱস্থা নাই আৰু এটা ভাল লগা বস্তু আপোনালোকক দেখাম এইবিলাক पाउचेस भी फुल देता है ना इसका ना सारा डिजाइन निकाल के लगा दिया ना बोला डायमंड तो ডায়মণ্ড ইয়াৰ পৰাই আহিছোঁ গুৱাহাটীলৈ আহিছোঁ যেতিয়া এটা ডায়মণ্ড লৈয়ে যাওঁ ন চাওঁ চাওঁ এইটো মোৰ আঙুলিত দি দিয়াচোন এনেকৈ আঙুলিৰ ওপৰত দি দিয়াচোন ডায়মণ্ডটো আঙুলিৰ ওপৰত দি দিয়া হাতৰ ওপৰত ডায়মণ্ডৰ ৰিং কেনেকুৱা লাগিছে ক'ব দেই সৰু ডায়মণ্ড লাগে নে ডাঙৰ ডায়মণ্ড লাগে পাইছে এইটো বস্তুটো কি হয় নালাগে अभी कॉफी क्या ढूंढ रही हो चलो चलो हम लोग जाते हैं ना এতিয়া ইয়াৰ পৰা ওলাই গৈছোঁ বেলেগ এখন দোকানত আৰু বেলেগ এখনলৈ যাওঁ আৰু ইহঁতৰ মানে আৰু বজাৰ শেষ হোৱা নাই ইহঁতে কৰি আছে हम बेलेग फाले उला तो पहले हम लोगों ने देखा था ना बहुत सारा मतलब ऐसे सुंदर सुंदर था ना हेयर में लगाने वाला और गाइस रोड चौक इमान रोड दिसे इमान गरम ये था ये ये नहीं हेयर एक्सेसरीज ये नहीं था पता है ये नहीं था वहाँ पे था थोड़ा आगे ইমান গৰমত বজাৰ কৰা মানে কৈছোঁ না আমাৰ অৱস্থা বেয়া হৈ গৈছে हाँ 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 यहाँ पे ही था यही था এখন দোকানত আমি আহিছোঁ চাওঁ ইয়াতে কিবা কিবি ইমান ধুনীয়া ধুনীয়া अच्छा है हाँ काव्या नहीं बर्थडे के लिए ले लेना बर्थडे के लिए भी ले लो ड्रेस पहले पता नहीं ये है ना हाँ तीनों ही अच्छा ही लग रहे हैं पहले मतलब सोच लेते हैं वो किमान है देखो देखो यहाँ पे आप अपना ग्लास दिखा दो नया वाला
সো আমাৰ ফেঞ্চিত হৈ গ'ল গোটেইখিনি বেছি নাখাওঁ খাব মন নাই মোৰ আৰু একদম পূৰা পেট চেট ফুল হৈ গ'ল অৱস্থা বেয়া ফেঞ্চি আহি পিনি একদম দেখিছেনে স্কিন পূৰা ৰঙা চঙা হৈ এতিয়া অকণমান মই খাই চাব পাৰিম আৰু আমাৰ চাৰিটো আছে না চাৰিটো ব্লুবেৰী খাব নি মছলা দি খাম मसाला है हो गया सबका আছে পালোহি দেখোন গাড়ী हाँ हम लोग को चाहिए सो गाइस আমি এটা গৈ আছো আকৌ হোটেল আৰু এতিয়া আমাৰ চবৰে বজাৰ কৰি মেলি হৈ গ'ল আৰু এয়া ওলালো ফেঞ্চি বজাৰৰ পৰা আচলতে ভিতৰত আৰু কিবা কিবি দোকান আছিলে আৰু ফুটফাটতো বহুত দোকান বহি থাকে আৰু সেইফাললৈ যাবলৈ আমাৰ নহ'লে যিহেতু জানেই গুৱাহাটীত কিমান বেছি গৰম ইমানকৈ এনেকৈ খোজকাঢ়ি বাচ্চা লৈ এনেকৈ মানে বজাৰ কৰাটো আৰু পচিবল নহয় সেইকাৰণে যিমানখিনি পাৰিলোঁ কৰিলোঁ আৰু এতিয়া আহি আছোঁ আমি ডাইৰেক্ট হোটেললৈ বেক হৈছোঁ আৰু আপোনালোকৰ কেনেকুৱা লাগিলে আজি ফেঞ্চি বজাৰ ভিডিঅ'টো চাই আৰু ক'ব আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা পালে কি কথা আৰু ঠিক আছে আজিলৈ তেনেহ'লে আহিছোঁ নেক্সট ব্লগত পুনৰ আপোনালোকক লগ পাম আৰু ধুনীয়া ধুনীয়া ব্লগ আহি আছে আপোনালোকৰ কাৰণে যিহেতু গুৱাহাটীত আছোঁ গুৱাহাটীৰ পৰা নতুন নতুন ব্লগ দি থাকিম তেনেহ'লে চাই থাকিব মোৰ ভিডিঅ'ছবিলাক আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত তেনেহ'লে আজিলৈ আহোঁ বাই বাই